পূজা চূজা খতম কৰি পেলাই আহিলোঁ ইয়াতে। একচুৱেলি এনেকৈ এখন চিৰি এখন আছে, এই চিৰিখনেদি এনেকৈ এইফালে নদীৰ পাৰলৈকে এখন খোলা আছেচোন, এইখনেদি একবাৰ আৰু এইফালে এখন ৰিজৰ্টখন। গুড মৰ্ণিং, নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি 2 তাৰিখ আৰু মন্দিৰত আজি গ'লোঁ, কাৰণ ভিৰ আজি কম আছিলে সেইকাৰণে আজি গ'লোঁ। আৰু মন্দিৰৰ পৰা ওলাই ডাইৰেক্ট এতিয়া গৈ আছোঁ শুৱালকুছিত এখন ৰিজৰ্ট আছে, তাত গোটেই ফেমিলি গৈ আছোঁ এতিয়া। আৰু ওচৰত এটা পিকনিক স্পট আছে, সেইটো আপোনালোকক দেখাই আছোঁ, তো চাই থাকক ভিডিঅ'টো আগলৈকে। আগত ছাৰহঁতৰ মাথাত হেলমেট নাই, আৰু আমাৰ নাথাকিলে কি হ'ল হয়। পূৰা চেকিং চলি আছে আজিকালি, চাৰিওফালে RC লাইচেঞ্চ চেক কৰি আছে। নিয়ম অকল আমাৰ কাৰণেইটো। চ' চিধা গ'লে নলবাৰী আৰু এই লেফ্ট চাইডে শুৱালকুছি। ফলক তক চল সাথ মেৰে, ফলক তক চল। চ' গাইজ পূজা চূজা খতম কৰি পেলাই আহিলোঁ ইয়াতে। একচুৱেলি শুৱালকুছিৰ ফালে আমি পিকনিক স্পট এটা বিচাৰি আছিলোঁ, সেইখন ইফালে চিল্ক ৰুট এণ্ড স্পা ৰিজৰ্ট, আৰু ইয়াতে এখন আছে বিংগল ৰিজৰ্ট বুলি। এখন আমি ৰিজৰ্টখন ওপৰত আছে পাহাৰৰ। একচুৱেলি আমি তলত নামি আহিছোঁ এতিয়া, এইটো ৰাস্তাটোতে আমি তলত নামি আহিছোঁ। চ' এইটো এটা ইয়াতে পিকনিক স্পট আছে ধুনীয়া নদীৰ পাৰৰ, আৰু এনেকৈ কটেজ বনাই দিয়া আছে এটা দুটাকৈ এনেকৈ, এইফালেও আছে এইফালেও আছে। চ' এইবিলাক কটেজত কিবা হয়তো চাৰ্জ ল'ব, মোৰ ওপৰত চাৰ্জটো সোধা নাই, কিন্তু এইটো এটা বহুত ধুনীয়া পিকনিক স্পট। হঠাৎকৈ মোৰ চকুত পৰি গ'ল যে ইয়াতে এনেকুৱা এটা পিকনিক স্পট এটা আছে বুলি। এনেকুৱা ছেইম পিকনিক স্পট পানীখাইটি, চন্দ্ৰপুৰ, হাতীগিলা সিফালেও আছে, কিন্তু সিফালে কি হয়, আমাৰ যিটো স্পটটো আমাৰ জাগাটোৰ পৰা সিফালে যাব লাগিলে 3বাৰ ট্ৰেফিকত ফচি যাব লাগিব। একবাৰ আপুনি গড়চুক, লখৰা, বেলতলা, আকৌ ৰিটাৰ্ণ অহা টাইমত। চ' যদি জালুকবাৰী এৰিয়াটোৰ মানুহ আছে, পিকনিকৰ কথা ভাবিব পাৰে, বহুত এৰিয়াটো ট্ৰেফিক নোপোৱাকৈ আহিব পাৰিব আৰামছে। চ' গাইজ আহি সোমালোঁ চিল্ক ৰুট এণ্ড স্পা ৰিজৰ্টত, এইখন শুৱালকুছিত আছে। আৰু আমি যিটো লোকেশ্যনত আহিছোঁ, এই লোকেশ্যনটোৰ পৰা এইটো চাইডে নদীখন আৰু এই পিকনিক স্পটটো ইয়াৰে ওচৰতে হয়। গৰমৰ দিনত আহি বেছি ভাল লাগে, কাৰণ ইয়াতে নন ষ্টপ বতাহ দি থাকে। এতিয়াও দিয়ে আছে, কিন্তু ঠাণ্ডা দিনত আৰু বতাহ নিদিলেও চলি যায়। কিন্তু গৰমৰ দিনত বহুত ধুনীয়া একদম প্লিজেণ্ট এটা ব্ৰিজ এটা চলি থাকে একদম, নদীটোৰ পাৰতে আছে যে, সেইটো কাৰণে। এবাৰ মই সোমাই গৈছিলোঁ ভিতৰত, কিন্তু এই গাড়ীৰ চাবিটো মই আগতে গাড়ীতে এৰি থৈ গুচি আহিছিলোঁ। এইটো আকৌ আনিবৰ কাৰণে দৌৰাদৌৰিকৈ গ'লোঁ। ভিতৰত আৰু তেনেকুৱা দেখাব লগা তেনেকুৱা বহুত কিবা কিবি নাই। এই দৰ্জাখন খোলা আছেচোন, এইখনেদি একবাৰ তলৰ ফালে ওলাই যাওঁ ৰ'ব, নদীটোৰ পাৰলৈকে। চ' এনেকৈ ইয়াৰ পৰা এনেকৈ চ' গাইজ নদীটোৰ পাৰলৈকে গৈ আছোঁ। এইখিনিমান হ'ব লাগিছিল বহা জেগাখিনি, টেম্পৰাৰী বনাই দিব পাৰিলে হয়, কাৰণ বাৰিষাততো এইবিলাক গোটেই পানীৰ তলতে থাকে। আৰু ইফালে এখন ৰিজৰ্টখন। আৰু সেইটো তেতিয়া যে মই গৈছিলোঁ পিকনিক স্পটটো চাবৰ কাৰণে, সেইটো এই জেগাটো, এইটো ইয়াৰে তলতো পিকনিক খাব পাৰে, ওপৰতো খাব পাৰে, দুটা জেগা আছে ইয়াতে। হৈ গ'ল দিয়ক, এতিয়া আকৌ যাওঁ তালৈকে উঠি। 1 hour later. এই মোৰ পিছফালে যে দেখিছে গাইজ ল'ৰা দুজন, সিহঁতে ভিতৰত জাষ্ট এটা DSLR কেমেৰা এটা লৈ আনিছে ফটো উঠিম বুলি। ইয়াতে কেমেৰাত চাৰ্জ হৈছে 3500 যদি আপুনি ভিতৰত DSLR লৈ যায়। আমাৰ DSLR নাই, আমাৰ আইফোন দি ফটো আহি যায় ভাল। চিল্ক ৰুটৰ পৰা ওলাই আহি পেলাই এইখন পাইছোঁ বিংগল ৰিজৰ্ট বুলি এখন আছে। চিল্ক ৰুট পোৱাৰ জাষ্ট আগতে এখন আছে। চিল্ক ৰুটখন এই তাতে তলত। এতিয়া আমি আৰু পাহাৰৰ ওপৰত উঠি আহিলোঁ, যিটো মই দেখাইছিলোঁ অকণমান আগতে ওপৰত বুলি। আৰু পিকনিক স্পটটো এইখিনি জেগাত আছে, এইখিনিত আৰু তলত, এইখিনি তলত আছে আৰু। চ' এইখন হ'ল আপোনাৰ বিংগল ৰিজৰ্টখন। সেইখনৰ নিচিনা কিমান আহল বহল এনেকুৱা পাৰ্ক বা গাৰ্ডেন টাইপ নাই আৰু, নৰ্মেল বহা জেগাখিনি আছে, আৰু এইফালে অকণমান পাৰ্কিং এৰিয়া আছে। চ'
বেকয়াৰ্ডত এনেকৈ এখন চিৰি এখন আছে। এই চিৰিখনেদি এনেকৈ এইফালে নদীৰ পাৰলৈকে হয়তো নামি যাব পাৰি। চ' এনেকৈ গাইজ একদম নামি নামি তললৈকে গৈ এই ৰাস্তাটোৰ লগত কানেকশ্যন আছে। এইটো ৰাস্তাটোৰ তলত যিটো ৰাস্তা দেখা পাইছে এইটো, এই ৰাস্তাটোৰ পৰা এই পিকনিকৰ মানে স্পটটোলৈকে যাব পাৰে তলত নদীৰ পাৰলৈকে। এনে নামি নাযাওঁ আৰু, কাৰণ নামি গ'লে আৰু উঠিব লাগিব। চ' ইয়াৰ পৰা ৰিটাৰ্ণ মাৰি দিলোঁ, নামি নগ'লোঁ বেছি তলত, কাৰণ এইফালে নামি গ'লে আৰু উঠিব লাগিব না, আৰু এনে ভাগৰ চাগৰ লাগি জল্দি আজিকালি। কাৰণে খাই লৈ ওলালোঁ। এতিয়া আবেলিও হ'ল, গোটেই দিনটো ঘূৰি পাহাৰ বগাই কিবা কৰি একদম পূৰা ভাগৰি গৈছোঁ এতিয়া। চ' ভিডিঅ'টো ইমানখিনি আছিল। বাই বাই, টেক কেয়াৰ, বাই 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 বাই।